কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিছে যে কোকৰাঝাৰত এই ফেচিলিটিটো বনাইছে নে নাই আৰু ফেচিলিটিটো বনাইছে যদি কেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড হৈছে নে নাই সেইটো চাবৰ কাৰণে তেখেতে আহিছে, ভাল লাগিছে। আৰু তেখেত অহাৰ কাৰণে আমাৰ সকলো মানে ডাক্তৰসকলে সজাগ হৈছে আৰু ধুনীয়াকৈ সজাই থৈছে। কিন্তু মই যোৱাকালি মই আহি পেলাই যিটো দেখিছোঁ আজি বহুত তফাত, বহুত ডিফাৰেঞ্চ। মই আহি পেলাই তেওঁলোকক ক'লোঁ এনেকৈ কৰক তেনেকৈ কৰক, তাৰপিছত সুন্দৰ হৈছে আজি মই দেখা পাইছোঁ। যি নহওক এতিয়ালৈকে আমাৰ পজিটিভ ওলোৱা নাই, যিবিলাক পজিটিভ ওলাব তেওঁলোকৰ কাৰণে বেলেগ হ'ব। আৰু মই নিজেও মানে কোৱাৰেণ্টাইন চেণ্টাৰ বনাবৰ কাৰণে গৈ আছোঁ। গৰম নদীৰ ওপৰত পাৰত যিটো ডক্টৰ আম্বেদকাৰ ভৱন বনোৱা হৈছে, তাত যদি আমি পাওঁ, তাত কালিকে পাওঁ, নতুন মানুহ অহাবিলাকক আমি ইয়াত ভৰাই দিওঁ। তাৰপিছত 14 দিনৰ পিছত যদি ইহঁতক প্ৰমাণ পোৱা যায় যে তেওঁলোকৰ তাত তেনেকুৱা ধৰণৰ ভাইৰাছ নাই, তেতিয়াহ'লেহে তেওঁলোকক দূৰলৈ যাব দিয়া হ'ব। কিন্তু মই আপোনালোকৰ সহায় বিচাৰিছোঁ যে আমাৰ কিছুমান ল'ৰা বাংগালোৰ, চেন্নাই, মহাৰাষ্ট্ৰ, গুজৰাটবিলাকত ইউপিত মানে কাম কৰি পেলাই তেওঁলোকে মনে মনে আহি পেলাই ঘৰে ঘৰে সোমাই আছে। যে DCয়ে কৈছে যে হোম কোৱাৰেণ্টাইন কৰা, কিমান সম্ভৱ? হাজাৰ হাজাৰ মানুহ আছে হোম কোৱাৰেণ্টাইন কৰিবলৈ, ডাক্তৰবিলাকে ছুপাৰভিজনত ৰাখিবলৈ তেওঁলোকৰ ক'ত ইমান কেপাচিটি আছে। সেইকাৰণে মই ভাবিছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰ আমি বনাম, তাতে সকলোকে লৈ আহিম। 14 দিন ৰখাৰ পিছত আমি তেওঁলোকক একেবাৰে মানে ফ্ৰী, মানে ভাইৰাছৰ পৰা ফ্ৰী বুলি আমি তেওঁলোকক প্ৰমাণ পত্ৰ দি পেলাই আমি ঘৰলৈ যাব দিম। এনেকুৱা ধৰণৰ মই ভাবিছোঁ। এতিয়া এডমিনিষ্ট্ৰেশ্যনে মোক সহায় কৰিব লাগে। এডমিনিষ্ট্ৰেশ্যনে সহায় নকৰিলেতো মই অকলে চিঞৰিব নোৱাৰোঁ। মই গাজৰেৰে কেইটামান বনাব বিচাৰিছোঁ। এইখিনি অৱস্থাত আছে। তো তথাপিও যিটো ভয় লগা বাতৰি, আজি আকৌ ইমান 43 নাম্বাৰ অফ মানে ডেড কেছ পালোঁ গোটেই ভাৰতবৰ্ষত, দিল্লীত তেনেকুৱা কেছ হৈছে। তো তাৰ পৰা যদি মানুহবিলাক আহি পেলাই মাজত আমাৰ গাঁৱৰ মাজত ঘৰত গৈ পেলাই, আমাৰ ডিষ্ট্ৰিক্টটো একেবাৰে বৰ্ডাৰত আছে। এই গতিকে আমি বেছি সাৱধান হ'ব লাগিব, বেছি সাৱধান হোৱাৰ প্ৰয়োজন। ডাক্তৰবিলাকে চেণ্টাৰত যোৱা নাই, ইয়াৰ পৰা ৰিপৰ্ট কৰিব কৈছিলোঁ যোৱাকালি ফকিৰামত নাই যোৱা। সেইকাৰণে মোৰ খং উঠিছে যে এজন ডাক্তৰে কেনেকৈ 80জন ব্যক্তিক অকলে নোৱাৰে তেওঁ চেক কৰিব, সেইটো অৱস্থা আছে। সেইকাৰণে চেম্পাৰ টেষ্ট কৰাৰ ব্যৱস্থা ইয়াত আছে নে নাই? ইয়াত তেনেকুৱা ধৰণৰ নাই। এই যে চেক কৰা আছে, ইয়াৰ বাহিৰে একো নাই। টেষ্টিং কিট আহিব লাগে, এইটো এতিয়ালৈকে আমাৰ তাত নাই। তো আজি মিটিঙত ক'ম আমাক টেষ্টিং কিটটো এভেইলেবল কৰি দিব লাগে। আৰু ডাক্তৰৰ তাত মানে মাস্ক নাই। মই ক'ব বিচাৰিছোঁ ডাক্তৰৰ তাত মাস্ক নাই। মই যোৱাকালি ইভিনিং শুনিছোঁ, আজি মই তেওঁলোকক মাস্ক পঠিয়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰিম, চেনিটাইজাৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। এনেকুৱা ধৰণৰ আমাৰ কণ্ডিশ্যন। তো ভয় লগা হৈছে। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুত মানে ষ্টেটত কাম কৰিবলৈ যোৱা ল'ৰাবিলাক গুচি আহিছে। তেওঁলোকক আমি সাৱধানে ৰাখিব লাগিব। আপোনালোকৰ সহায় বিচাৰিছোঁ। ক'ৰবাত যদি এনেকুৱা ধৰণৰ ল'ৰাকেইটা সোমাই আছে, তেওঁলোকক আপোনালোকে আমাক এড্ৰেছ দিব লাগে আৰু আপোনালোকেও বুজাব লাগে তেওঁলোকক যে ইয়াত আহিব লাগে সমাজখনৰ নিৰাপত্তাৰ কাৰণে, নিজৰ পৰিয়ালৰ নিৰাপত্তাৰ কাৰণে। এইটো মই আপোনালোকৰ আহ্বান জনাইছোঁ।